প্ৰতিজ্ঞাত আবদ্ধ মই সঞ্চয় কেতিয়াও প্ৰতিজ্ঞা ভংগ নতুন আহিছে তাৰপৰা এচা বোলে কোন বোলে কেলে মুদৈ নৰেন্দ্ৰ মুদৈ ভাই বেহেনো খোৱা শুইও এইটো আকৌ মই ভাওনা ক'ত এইটো ক'ৰ পৰা আহিলে নমস্কাৰ 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 সকলোকে আকৌ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ বাকী আজি ভাওনা আছে আজি মেৰাপানীত ভাওনা আছে যাম এতিয়া মানে এতিয়া 2টা বজাই নাই বাৰু খালি বতৰ বেয়া একদম এইফালে কোলা মোলা হৈ আহিছে বতৰ বেয়া তেনেকৈ ওলাইছোঁ যাম এতিয়া তাকে আগৰ চেনেলটো মোৰ কিবা এটা হ'ল কি হ'ল নাজানো মানে ভিউজ নহা হ'ল বাদ দিলোঁ সেইটো মানে চেনেলটো পাৰ দিলোঁ নতুনকৈ খুলিছোঁ সেইটো ভালকৈ গুৰুত্ব দিম মানে ভিডিঅ' বনাব নোৱাৰিছিলোঁ মাজতে মোবাইলটো বেয়া হৈছিলে সেইকাৰণে চাগে ইউটিউবটো মানে একে কামেই নকৰা হ'ল মানে চেনেলটোত ভিডিঅ' দিলোঁ আগৰ নিচিনাকৈ ভিউজো নাহে মানে চব খেলি মেলি হৈ গ'ল সেইকাৰণে বাদ দিলোঁ এতিয়া এইটো খুলিছোঁ নতুনকৈ ইয়াত দিম সকলোবোৰ ডেইলি ব্লগ পাব বাকী ভাওনা খবৰ পৰা ধৰি প্ৰগ্ৰেম আগতে যিবোৰ দি থাকোঁ সেইবোৰ পাবই চাই থাকিব সকলোৱে বাকী এতিয়া যাওঁ আমাৰ শ্ৰীমতীক ঘৰত থৈ নুমলীগড় যাম নহয় নুমলীগড় গৈ ঘৰত যাম ঘৰত তাইক থৈ আহি ভাওনালৈ যাম দেখাই থাকিম সকলো পৰিৱেশ চাই থাকিব এয়া বতৰ বেয়া ওলাই গৈ ৰ'লোঁ কিন্তু বৰষুণ দি আছে তাকে ৰখি আছোঁ আৰু বৰষুণ দিলে যামগৈ এইফালে আমাৰ শ্ৰীমতী আৰু চিন্তাত মগ্ন এয়া বৰষুণৰ বতৰ আমাৰ জানমণি ৰেডি যাম আৰু বৰষুণটো এৰক তাৰপাছত শ্ৰীমতীক থৈ তাৰপাছত দেখাই থাকিম আৰু চাই থাকিব নতুন চেনেল দেই সকলোৱে চাব নতুন চেনেল বাকী গৈ আছোঁ ড্ৰেছটো উঠাই লয় লগ পাইছোঁ চাই থাকিব ড্ৰেছটো উঠালে আমাৰ দেৰি হৈ গ'ল বৰষুণ দিলে আহে গৈ থাকোঁ ক'ত যাম কি কৰোঁ চাই থাকিব পাৰ্টি আহি ইয়াৰ সুবিধা মই বৰষুণতে বাইকখন ধুনীয়াকৈ ধুই থৈছোঁ আৰু বাৰেণ্ডা নতুন চেনেল কিবা এটা কৰি দিয়ক মোৰ চেনেলটো চেঞ্জ হৈ গ'ল আগতো খুব ধুনীয়া আগত এইবোৰ হেমাহিৰ কাৰণে ভাইটি ভাগৰ চেনেলটো মোবাইলটো বেয়া হৈছিলে তাকে আশীৰ্বাদ কৰক আৰু আজি আহি আছোঁ আমি ভাওনা কৰিবলৈ মেৰাপানী নাৰায়ণপুৰ তাকে আৰু আপোনালোকে আশীৰ্বাদ কৰিব ভাইটি চেনেলটো আগবাঢ়ি যাওক লগতে আমাৰ নতুন ভিডিঅ' পাবলৈ আপোনালোকে সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিব ঘণ্টাটোও বজাই দিব পাৰিব বাকী আৰু বলক আৰু দুটা কৰ বলক এয়া ড্ৰেছ উঠাই আছে চুন্দা যাব নাযায় আপুনি একদম গৃহস্থকে পাইছোঁহি আৰু বহুত দেৰি হৈ গ'ল দিনতে পাইছিলোঁ এতিয়া পাইছোঁহি একো দেখাই নাই বাকী গৈ আছোঁ বহুত ভোক লাগিছে মানে গৈ লওঁ গৈ পিনি পৰিৱেশ দেখাই আছোঁ চাই থাকিব সেয়া মানে মাত ভইচটো নাইকিয়া হৈ গৈছে বহুত ভোক লাগিছে একদম ৰাস্তা বহুত দীঘল আহি আছোঁ তেনেকৈ চাই থাকিব বৰ্তমান পাই গ'লোহি আমাৰ নামঘৰ মানে আজি ইয়াতে হ'ব ভাওনা নাট আছে হৰিচন্দ্ৰ উপাখ্যান তাকে যাওঁ ড্ৰেছ পোছাকবোৰ কৰি লওঁ তাৰপিছত কি হয় চাওঁ মানে গৈ লওঁ নহ'লে আধৰুৱা হ'ব সেইকাৰণে ওলাই লওঁগৈ বাকী দোকান বজাৰ ঢেৰ চাই থাকিব আৰু নতুন আহিছে কাপোৰখন কিনি আনিছে নতুন বঢ়িয়া হৈছে কিন্তু দেই নতুন কবি কোম্পানী এইটো বুলি পাঞ্জাবীবিলাকে পিন্ধাকে মাৰিছিলে পাঞ্জাবী মানুহবিলাকে ড্ৰেছটো কৰি লওঁ বাৰেণ্ডা ওলাই আছে কাৰেণ্টটো গুচি গ'ল সোনকালে ওলাইছোঁ সোনকালে বুলি কোৱা দেৰিয়ে হ'লগৈ আৰু নাই এইবোৰ আমাৰ গাত দুখ নাই ভকতসকলে নাম ধৰিছে ন নামটো শেষ হ'ব লাগিব নাম 9টা বজাত ধৰিলোঁ যেনে লেহেমীয়া দিম অকণ ক'ত পাই গ'ল মই ক'ত থাকিব কোনটো তাৰপৰা এচা বোলে কোন বোলে কেলে মুদৈ নৰেন্দ্ৰ মুদৈ ভাই বেহেনো খোৱা শুইও
এইটো আকৌ মই ভাওনা ক'ত এইটো ক'ৰ পৰা আহিলে মোক আপুনি টেকেলি মুঠা ক'ৰ পৰা আহিলে আপুনি কোনোখন বিয়া বাৰু উঠি আহিছে এদিন মণিব ক'ৰবাত গৈছিলে দেই বহুত দিন মানে নাই তাৰপৰা বহুত দিন মূৰত আহিলে আৰু লাজে লাগে দেই কথাটো কি কথাবোৰ কেনে ইনডাইৰেক্টলি বহুত কিবা কৈছে যে আহি পেলাই মণিব চিধা একদম থানাত গুচি আহিলে তাৰপৰা হেৰি বোলে আপুনি আহক মই যাওঁ চাহ কৈছে চাহ এতিয়া মই ডিউটি থাকিব নোৱাৰোঁ মই যাওঁ আপুনি কাইলৈ আহিব আৰু বোলে তাৰপৰা মণি আজি লাইটটো আপুৱে সোমাব বোলে পাৰে চাউণ্ড চেক কৰি আছে আৰু মোৰ এয়া হৈ গ'ল বজাৰ মেলি ল'লোঁ মোৰ ৰেডি এইফালে পাৰ্টি এইবিলাক দুটা মাইক্ৰফোন দিছে আজি এটা অফেই নহয় এইটো ভালেই লাগিছে সেইটো কৈ দিয়ক আজি দুটা মাইক্ৰফোন দিছে এইটো মানে নতুন এইটো নতুন জুবিনেও নাই কোৱা এনেই কৈ চাইছোঁ চাউণ্ডটো কমাই দিছে সেইটো অফ কৰি দিলে চেক হৈ আছে আৰু চাউণ্ডটো চেক হৈ লওক তাৰপিছত আৰম্ভ কৰিম আৰু মানুহ আহক অলপ অজিতা কৃষ্ণ নমস্কাৰ দেই কৃষ্ণ দেই আগৰ চেনেলটো মোৰ চেঞ্জ হৈ গ'ল নতুনকৈতো খুলিছোঁ কিবা এটা কওক আৰু ৰাইজক কি ক'ম আৰু চেনেলটো আমাৰ কি বুলি আছিলে মই পাহৰি গ'লোঁ আগৰটো সুদৰ্শন অসম বুলি আছিলে এই আগলৈ যাম বোলে মানুহে চাই আছে লাজ লাগে একো নহয় একো নহয় কি কৰো ভিক্ষাৰে বাবে গৈছিলো মই বজাৰৰ কি জানা এজন মানুহে মোকে এটা টোপোলা দিলে মই খুলি চাই দেখিলো 3 কোটি স্বৰ্ণ মুদ্ৰা সেই মানুহজন যে ক'ৰবাত দেখা যেন লাগিছিল কিন্তু এজন যে বেপাৰী আহি চোৰ বুলি সকলোৱে মোক মাৰধৰ কৰে মই কদাপিতো কল্পনা কৰাই নাছিলো
তই মোৰ ঘৰখন অশান্তি নকৰ। তই ইয়াক নিজে শ্মশানলৈ লৈ যা। ইয়াক ক'লে কোনো নাহে বুজিছ, নিজে শ্মশানলৈ লৈ যাও। একোটি সন্তান ইয়াক মই কেনেকৈ অশানলৈ নিওঁ? তই যদি দাঙি নিব নোৱাৰ তেন্তে আৰু গলত ৰছী লগাই চুচুৰাই নে আৰু অশান্তি কৰি নাথাকিবি। ব্ৰাহ্মণৰ ঘৰত নাই শুনিছ নহয়? মই আকৌ এবাৰ অহালে তোৰ পুতেৰ যাতে ইয়াত থাকিব নোৱাৰে। পৰা নোৱাৰে এইবোৰ নহয়। আপুনি চিন্তা নকৰিব বাবুনি আই। মই যদি পুত্ৰতা কৰিব নোৱাৰো তেন্তে চবেই অন্তৰত কষ্ট পাব। বল বাচ্চা মৃত পুত্ৰ বাকী ভাওনা শেষ, আজৰি হ'লোঁ। খালি এতিয়া পূৰা বৰষুণ, এতিয়া ৰখি আছোঁ আৰু কাপোৰ কানি সলালোঁ, সলাই ৰখি আছোঁ। এই আমাৰ পাৰ্টি খামোৱাত ব্যস্ত, খালি বৰষুণ কিহে আৰু এতিয়া সামৰি লওঁ। বৰষুণটো ৰওক, গাড়ী আহক, তাৰপিছত গৃহস্থলৈ যাম, ভাত খাম, তাৰপিছত আৰু ঘৰ চাই থাকিব। আৰু দেখাম আৰু ভাওনা ভিডিঅ' আছে ভৰাই দিছোঁ, চাব। আমাৰ এইফালে বাৰিন্দা পূৰা তেনেকৈ কৈ মেলি শেষ কৰিলোঁ। তাকে আৰু হৰিচন্দ্ৰ উপাখ্যান আছিলে, নাটক ভাল হৈছে মানুহে কান্দিছে, দৰ্শকে কান্দিছে, তেনেকৈ কান্দিছে। এতিয়া ঈশ্বৰৰ কৃপা আৰু তাকে আকৌ আহি আছোঁ আমি 2 তাৰিখে আহিছোঁ। বাৰু আকৌ আহিছোঁ গজকেতু উপাখ্যান। তাকে তেলগমত আছে, সেয়াও চাই থাকিব। ভাইটি নতুন চেনেল আহি গ'ল, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ঘণ্টাটো বজাই দিব। ভাওনা এখন আছিলে, নামটো হৰিচন্দ্ৰ উপাখ্যান। হৰিচন্দ্ৰ উপাখ্যান। কিন্তু ভাওনাখন দেখিবলৈ আপোনালোকে খন্তেক অপেক্ষা যেন পালেহেঁতেন। গুডুৰ স্বৰ্গযাত্ৰা, কিন্তু ভাগ্য ভাল নহ'ল আৰু। আজি কাৰেণ্টত লাগিছিলে ন? কাৰেণ্টত লাগিবই, হাত আজি জ্বলি আছে, হাত মুঠি মাৰিব নোৱাৰা হৈ আছোঁ। অৱস্থাটো কি হ'ল? ফ'কাছ ল। মোৰ আজি এইটো অৱস্থা হৈ গৈছিলে। মোৰ মানে এটা স্বৰ্গযাত্ৰা কৰাই দিলে যেন। আৰু কিমান সময় মানে উফাৰ লাগি ধৰি 10 মিনিট, কমচে কম 10 মিনিট। মই চুক এটাত সোমাই গৈছোগৈ, মোক কাইলৈ উঠাই চুকত পেলাই টানি লৈ গৈছে, মানে টানি লৈ গ'ল জেগালৈ। খালি বাচিলা আৰু। এইবাৰ হৰিচন্দ্ৰ উপাখ্যানত কেইটা মোৰ স্বৰ্গযাত্ৰা লিখি দিছিলে। অঁ, আমাৰ মোক সেইটো কাম কৰা মানুহ পানীটো নাই দেখোন। বাকী এয়া আমাৰ সঁজুলিবোৰ আছে। মই দেখাই দিম আহা। অঁ, মই অৱস্থাটো কাম আনি কি কৰিলে? কি হ'ল কাৰেণ্টটো বুজাই দিয়াচোন। নিউজলৈ কানেকশ্যন মাৰি দিছে, ফিজডাল এৰুৱাই থৈ আহিছে। অঁ, এই তেনেকুৱা অৱস্থা মানুহ নমৰিবা কি হ'ব? এই দেই মানুহটো এইটো দেই, এইটো এতিয়া প্ৰসাদ খাই আছে। খাবই নোপায়, এতিয়া প্ৰসাদ খাই আছে। খাবই নোপায়, এতিয়া ভাত খাই খানা খোৱা লাগি আছে। এতিয়া
তাক মাৰিম বুলি ভাবিছোঁ মানে প্ৰসাদ খাই ভাল পাওঁ মানে এই মৰিলে সকামটো খাব পাৰিব মানে এই সকাম খাম বুলিয়ে ভাবিছিলে সেইকাৰণে মোৰ সকামটো খাবলৈ নাপায় এতিয়া সেইকাৰণে নামঘৰ প্ৰসাদটোৱে ঠিকছে দি আছে আৰু নামঘৰ প্ৰসাদ কি ধুনীয়াকৈ দিছে খাব লাগে বাকী ভোক লাগিছে এতিয়া বৰষুণটো আহিছে তাকে যাওঁ গৃহস্থলৈ যাওঁ খাই ভোক লাগিছে খাবলৈ নাপায় আহি গ'লোঁ গৃহস্থ ঘৰলৈ খালি ভাতটো হোৱা নাই ৰখি আছোঁ আৰু পোহৰে হ'লগৈ চাগে ভাত নাখাম চাগে যামগৈ মানে কি হ'ল গাড়ীখনৰ কিবা মানে ৰিজাৰ্ভ আছে বোলে 7টা বজাত চাই লওঁ কি হয় বাকী আমাৰ ইয়াৰ পাৰ্টি গোটেইখন ৰাইজ বহি আছে চবটো বনাই এইফালে আজি নমস্কাৰ দেই নমস্কাৰ আমাৰ ইয়াত সেউকি আমাৰ মোৰ লগতে আছে একদম আৰু মোৰ আমাৰ লগৰ মানে বিকাশৰ নিজৰ শাহুৱে কয় মানে মোৰো শাহুৱে কি ক'ম আৰু এয়া আপোনালোকক আৰু ক'বলগীয়া একো নাই নতুন চৰিত্ৰ কৰিছোঁ বাৰু সেইটো ভগৱন্তৰ ঈশ্বৰে কি কৰিছে কি নাই কোৱা নাজানো ৰিণ্টুৱে জানিব ৰিণ্টুৱে কৈছিলে কাৰণে কৰিছোঁ আৰু তেখেতকে গুৰুজন দেখুৱাই দিয়ক এইজন মোৰ গুৰু দেখাই পিনে কেনেকৈ কৈছিলে যোৱা ষ্টাইলটো এজন মোৰ গুৰুৱে ক'লে তেখেতে এনেকুৱা তেখেতে বৰ্ণনা কৰিছিলে তেখেতৰ মতে কি কৰিব পাৰিছে নাজানো কিন্তু তেখেতে বৰ্ণনা বুলি মানে খকুৱা তেখেতে কৈছিলে যে এনেকুৱা তেখেতে ক'লে এনেকুৱা এটা কৰিবা এনেকুৱা এটা কওক কৰিবা নহয় কৰক বুলি সন্মান কৰে যিহেতু তেখেতে আমাক জনাই দিয়ে তাৰপিছত আৰু টুইংকলে যে নতুন চেনেল এটা খুলিলে আগৰ চেনেলটো আমি ছাবস্ক্ৰাইব কৰি থোৱা আছে লগতে আমি ছাবস্ক্ৰাইব নে কি ছাবস্ক্ৰাইব কৰি থোৱা আছে দেই কি কিবা এটা ক্ৰেপ কৰি থোৱা আছে আৰু আমি বেছিকৈ ইয়াতে কুকুৰ বকিছে মোৰ মানে ছাবস্ক্ৰাইবটো শুনি পেলাই বাকী যাই নহওক টুইংকলে নতুন চেনেল এটা খুলিছে বহুত ধন্যবাদ বাকী আপোনালোকেও মৰম দিব আৰু এই অভাজনৰ অজিত দাস বুলি ফেচবুকত পেজ এটা আছে পাৰিলে আমাকো অকণমান সহায়ৰ হাত আগবঢ়াব আৰু লগতে টুইংকলে খুব সুন্দৰভাৱে বাঢ়িব তাই খুব সুন্দৰ মানে ইমান সুন্দৰ এইখিনি বাৰু পিছৰ কথা চকুকেইটা লাল কি মই কেলে চকুলাল বুকু খাল সেই পুৰুষৰ লক্ষণ ভাল মই কেলে চকুলাল বুকু খাল সেই পুৰুষৰ লক্ষণ ভাল দেখুৱাই দিওঁ নেকি দেই কথা হ'ল কি তাৰপৰা এয়া দেখিছে হেনো জি টিভিটো তাৰপিছত গৈ টুইংকলে খুব সুন্দৰভাৱে সুন্দৰ মানে বিহু হওক বিহুত পেঁপা আৰু ভাওনা বা সাংস্কৃতিক ক্ষেত্ৰত ভাওনা বা দিহানাম তেনেকৈ নেগেৰা নাম হওক খুব সুন্দৰভাৱে বাঢ়িব যায় আপোনালোকে তেখেতৰ টুইংকল বুলি পেজ এটা কৰিছিলা তুমি পেজটো আছে তাত ভিডিঅ' আছে আৰু মোৰ আপোনালোকে নতুন কিবা এটা চেনেলটোৰ নাম নতুন কিবা এটা আগতে গুচি গ'ল যে এতিয়া হ'ল নতুন কিবা এটা বুলি চেনেল এটা খুলিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু অলপ আগবাঢ়ি যাবৰ কাৰণে শ্বেয়াৰ কৰিব লগতে কমেণ্ট এটাও কৰি দিব ধন্যবাদ দেই আৰু এতিয়া খবৰটো মেইন ভিডিঅ' পৰা দিব খালি চাহটো খাই লওক এই নিৰঞ্জন অকল খাওঁ মদিকে থাকে নে কিমান ভাতটো হ'ল নাই মই ভাতটো হ'লে ফ্ৰাই কৰি আছে গম পোৱা নাই এতিয়া কি হ'ল মই যোৱাটো হ'ব নহয় এতিয়া জানো জেগা নাই গাড়ীখনত কি হ'ব এতিয়া জেগা নাই মই গাড়ীখনত নিব লাগিছিলে নহয় নাইট চিপাত কোন আহিছিলে জাষ্ট মই ইণ্টু বুলি কওঁতে মই খাই পাই গ'লোঁ কেলে তাৰমানে মোৰ ইণ্টু গাড়ী লাগে মোৰ খানাটো হ'ল নাই খানাটো মই কৈছোঁ বনাব আগবাঢ়িলে মাছটো মানে ফ্ৰাই কৰিলে হ'ল তেলত দিলে হ'ব এই টিচ কৰিলে খাব পাৰি এতিয়া খাই ল'ব লাগিব তাৰমানে মোৰ পেটটো একো নাইকিয়া হৈ গ'ল এতিয়া যে 4:30 বাজিলে 7টা বজাত যে ঘৰ গৈ লাগিব গম পাইছা নাই 7টা বজাত পোৱাটো ডাঙৰ কথা নহয় ভাত পানী খাই পিনে 7টা বজাত পামগৈ নাই পোৱাটো পাবা যদি গাড়ীখন চলি থাকে ভাতটো ডাঙৰ কথা এতিয়া আমি চাহটো কিহৰ চাহটো গাখীৰ কি গাখীৰ আমুল তাজা ঘৰৰ গাখীৰ নেকি আমুল ঘৰ গাখীৰ বিস্কুটটো মেৰি গ'ল এই বেমাৰী বিস্কুট খাবলৈ মন নাযায় মই এতিয়া খাইছোঁ যদিও মই পেটলৈ যোৱা নাই মুখতে আছে বাকী ঠিক আছে বাকী যাওঁ খাই পেলো বাকী ভিডিঅ'টো সামৰিছোঁ আজিলৈ মানে কি হ'ল কালি ভিডিঅ' বনা নহ'লেই কালি ভাওনা শেষ হ'ল ঘৰ পোৱালে মানে বহুত দূৰ মানে মেৰাপানী দূৰ হয় আমাৰ তাৰ পৰা সেইকাৰণে গৈ পোৱা দেৰি ভাগৰে যুগৰে ভিডিঅ' বনা নহ'লে আৰু শুবলৈও নাপালোঁগৈ মানে বিশেষকৈ সকাম আছিলে আমাৰ খুৰাহঁতৰ ঘৰত তাৰপিছত সকামত ব্যস্ত হৈ গ'লোঁ
দিনটো তেনেকৈ পাৰ হৈ গ'ল এতিয়া ৰাতি হ'লগৈ আৰু এতিয়া ভিডিঅ'টো বনাইছোঁ শেষ কৰিছোঁ এতিয়া এডিট কৰি দিম সকলোৱে চাব আগৰ চেনেলটোতো চেছ আৰু সেইটো মানে সময় দিব নোৱাৰিলোঁ আৰু মোবাইলটো বেয়া হৈছিলে বিশেষকৈ সেইকাৰণে সময় দিব নোৱাৰিলোঁ সেইকাৰণে গ'ল সেইটো চাব ধুনীয়াকৈ চেনেলটো আৰু যদি কোনোবা নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি আগৰ চেনেলটোৰ যদি কোনোবা আছে তেখেতসকলকো কৈছোঁ যে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানে নতুন নতুন ভিডিঅ' আহি আছে এবাৰ মানে ভালকৈ গুৰুত্ব দিম মানে মই নিদিলে আমাৰ শ্ৰীমতীয়ে বনাব ভিডিঅ' চাব ভাল লাগিব আৰু সেয়াই সকলো থাকিব একেলগে মানে ভিডিঅ' চাম বনাম সকলো ভাল লাগিব সেয়াই আজিলৈ ইমানেই সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকক তাৰে কামনাৰে আজিলৈ বাই বাই আকৌ আহি আছোঁ নতুন কিবা এটা লৈ চাই থাকিব আজিলৈ বাই বাই শুভৰাত্ৰি সকলো ভালে থাকক